এভৰিৱান, আজি আহিলোঁ বেলেগ এখন ঠাই এক্সপ্ল'ৰ কৰিবলৈ। ধুনীয়া এখন গাঁৱৰ মাজেদি আহি আপোনাৰ গুৱাহাটীৰ প্ৰায় মানুহ ইয়ালৈ আহিছে। গুৱাহাটীৰ পৰা 40 কিলোমিটাৰমান হ'ব টেঘেৰিয়া ৱাটাৰফল। এইটো আপোনাৰ খেতিৰ পৰা হাইৱেৰ পৰা ৰাইট ছাইডে সোমাই আহিব লাগে। বহুত ধুনীয়া এখন গাঁও, মই দেখুৱাম অলপ ক্লিপবিলাক। বহুত ধুনীয়া এখন গাঁৱৰ মাজেৰে আহি পেলাই এই ৱাটাৰফলটো পোৱা যায়। আৰু এতিয়া সেইফালে তাতে আছে, মই গৈ পেলাই চাম আৰু নিজে উপভোগ কৰিম আৰু আপোনালোককো দেখুৱাম। বলকচোন যাওঁ। দুজন 20 টকা। বাইক ইয়াতে কোনে সোমাই দিছে? থেংক ইউ। নাই চাহ খালোঁ, সেই তাত দি দিলোঁ আকৌ। হ'ব কাটি দিয়া। পানীটো কম, এতিয়া বাৰিষা আহিছে যদিও, কিন্তু বাৰিষা দিনত এইবোৰ পানীৰে পূৰা ভৰি যাব আৰু ভাল লাগিব। কিন্তু পৰিৱেশটো ইমান ঠাণ্ডা আৰু এই পানীৰ কুলকুলনিৰ চাউণ্ড, অলপ সময় ইয়াত বহিলোঁ মই, ভাল লাগিলে। আপোনালোকেও আহিব ইমান ওচৰতে যেতিয়া। এইবিলাক চাওকচোন, কি ধুনীয়া জংগলী ফুল। এইটো আমি এনেই শুনিবলৈ বেয়া, গু ফুল বুলি কওঁ, কিন্তু জংঘলত এইবিলাক ফুলেই ভাল লাগে। নামটোহে কি নাম দিলে জানো, গু ফুল। কিন্তু চাওকচোন ইমান ধুনীয়া লাগিছে, এই জংঘলখনত এইটো ফুলেই ভাল লাগিছে। বগাই ভাগৰ লাগি গ'ল, অলপ সময় বহিছোঁ আৰু যিহে গৰম পৰিছে, আজি এটা বেলেগ বস্তু আনিছোঁ। এইটো ৱাটাৰমেলন। টেষ্টি, কিন্তু আপুনিও খাব, গুটিটো নাখাব। আগতে সৰুতে কওঁ, পেটৰে গুটি গ'লে বোলে পেটত গঠ হৈ যায়, যি ভয় খাওঁ।
তলত পিকনিক খাই আছে। পিকনিক খাবৰ কাৰণে বৰ এইটো সুন্দৰ জেগা। এয়া ভণ্টিকেইজনী আহিছে পিকনিক খাবলৈ, ওচৰতে ওচৰৰ পৰা আহিছে। এইটো পিকনিক খাবৰ কাৰণে একদম সুন্দৰ পৰিৱেশ। ছিজনত ইয়াত বহুত মানুহ হৈ থাকে ন? তোমালোক হয় নেকি? তোমালোক কি স্কুল কলেজৰ পৰা আহিছা নেকি? অঁ আচ্ছা আচ্ছা, কোনখন গাঁও? অঁ তেতেলীয়া ওচৰত ন? ভাল লাগিছে দেই পৰিৱেশ। এতিয়া কি বনিছে? মাংস, মাছ? গাহৰি যদি খাই যাব লাগিব। অঁ কি নাম তোমালোকৰ? অঁ তোমাৰ? ময়ূৰী। অঁ আৰু তোমাৰ? আচ্ছা আচ্ছা, চব বড়ো ন? এইটো কৈ নিদিয়া হেৰি কিয় গানটো শুনিছা? এইটো চাই বহুত ধুনীয়া লাগে ন?